যীশুখ্ৰীষ্টৰ জন্মৰ সৈতে সংহতি ৰাখি উপহাৰ নাটকখন উপস্থাপন কৰিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস। এইবাৰ বৰদিনত কি কৰিম বুলি ভাবিছা? তাকে ভাবিছো কিবা এটা কৰিব পাৰিলে ভাল হয়। আৰুমি ৰুমি অ মা চোৱাচোন মা কোন আহিছে। মা ৰানু বাইদেউ আহিছে। অ ভিতৰলৈ সোমাব দিয়া। বাইদেউ কিয় কান্দিছা ৰানু? কি হৈছে? আমাৰ মাৰ খুব জ্বৰ, কেইবাদিনো হ'ল ঘৰৰ কামলৈ যাবলৈ পৰা নাই। আমাৰ খুব কষ্ট হৈছে বাইদেউ, সেয়েহে আপোনালোকৰ ওচৰত অলপ সহায় বিচাৰি আহিছো বাইদেউ, বেয়া নাপাব। নাকান্দিবা তুমি, চাওঁ আমি কি কৰিব পাৰো। হেল্ল' ডক্টৰ গোল্ডস্মিথ, আপুনি ঘৰত নে চেম্বাৰত? মোৰ অলপ সহায় লাগিছিলে আপোনাৰ। ঠিক আছে, আমি চেম্বাৰত আপোনাক লগ ধৰিব গৈ আছো। হয় হয়। মুন্মি, কি লৈ যাম বুলি ভাবিছা? চাউল, দাইল, চেনি আৰু অলপ ফল লৈ যাম বুলি ভাবিছো। ৰুমি, ফ্ৰিজত কি ফল আছে তুমি অলপ চাবাচোন, মোনা এটাত ভৰাই ল'বা। বুজিছে, যোৱাকালি মই এখন কম্বল কিনিছিলো, সেইখন ভাবিছো ৰাণুৰ মাকক দিবলৈ লৈ যাওঁ। গাত ল'বলৈ হয়তো কাপোৰৰ অভাৱ। ইমান নতুন কম্বলখন দিবানে? চোৱা মেৰী, ঈশ্বৰে আমাক পাপৰ পৰা মুক্তি দিবলৈ আৰু শান্তি দান দিবলৈ তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্ট মানৱ ৰূপে এই জগতলৈ পঠিয়ালে। সেয়ে আমাৰ জীৱনত যীশু খ্ৰীষ্ট ঈশ্বৰে দিয়া এক ডাঙৰ উপহাৰ নহয় জানো? হয়তো। এই অমূল্য দান বা উপহাৰক কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰি। ইয়াৰ উপৰিও প্ৰভু যীশু খ্ৰীষ্টই নিজৰ প্ৰাণ ক্ৰুচত অৰ্পণ কৰিলে কেৱল মাত্ৰ আমাক মুক্তি দিবলৈ, শান্তি দান দিবলৈ আৰু আনন্দময় জীৱন দান কৰিবলৈ। এই সকলো আমি লাভ কৰিছো বিনামূল্যে, সেয়েহে আমি যিমান পাৰো আনক সহায় কৰা উচিত। হয়, ঠিকেই। মুন্মি, বেয়া নাপাবা, কেতিয়াবা মই সংসাৰৰ জটিলতাত পৰি কিছুমান কথা কৈ পাওঁ আৰু পাছত অনুতাপো কৰোঁ। ঠিকেই কৈছে, আমি কেতিয়াবা ভুল কৰোঁ, কিন্তু সেই ভুল অনুভৱ কৰি সৰল অন্তৰেৰে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিলে তেওঁ আমাক ক্ষমা কৰে। সঁচাকৈয়ে মুন্মি, যীশুৱে আমাক আজ্ঞা দিছে, তুমি তোমাৰ ঈশ্বৰক সকলো হৃদয়, সকলো মনেৰে, সকলো চিতেৰে প্ৰেম কৰা আৰু তোমাৰ ওচৰ চুবুৰীয়াক নিজৰ দৰে প্ৰেম কৰা। ডক্টৰ, আহিব পাৰো? আহকচোন। কওকচোন। এটা সহায় বিচাৰি আহিছিলো। আমাৰ ঘৰৰ পিছফালে যে থাকে ৰাণু, তেওঁৰ মাকৰ খুব জ্বৰ উঠি আছে, কামলৈকো যাব পৰা নাই, খুব কষ্ট হৈছে তেওঁবিলাকৰ। আপুনি যদি আমাৰ লগত গৈ তেওঁক অকণ চাই দিব পাৰিলে হয়। নিশ্চয়, মই যাব পাৰিলে ভাল হ'ব। আচ্ছা, এক মিনিট, অলপ মোৰ হেৰি এপইণ্টমেণ্টবিলাক চাই লওঁ দেই। Sister? Yes, sir. Sister Kiro, do I have any patients? No, sir. Okay.
থেংক ইউ। মই যাব পাৰিম। কওকচোন আমি একেলগে যাম নেকি? হয়, আমি একেলগে যাব পাৰোঁ আৰু আমি অলপ বস্তুও লৈ যাম বুলি ভাবিছোঁ। পাৰিলে আপুনিও অলপ মেডিচিন লৈ গ'লে ভাল হয়। ভাল হ'ব, ভাল হ'ব। হয়, ঠিক আছে ডক্টৰ, আমি তেন্তে উঠিছোঁ, আপুনিও আহক। অভাগিনী উঠা আজি খোৰা হে অভাগিনী উঠা আজি খোৰা প্ৰতিশ্ৰুতি মহান যিশু হে অভাগিনী উঠা আজি খোৰা প্ৰতিশ্ৰুতি মহান যিশু না কৰিব দুখ ভাগ না কৰিব দুখ ভাগ আহিছো দিবলৈ অকণি মৰম পুৰি অমৰ বাণী পবিত্ৰ আহিছো দিবলৈ অকণি মৰম পুৰি অমৰ বাণী পবিত্ৰ গোৱা উল্লাসেৰে গোৱা দৃঢ়তাৰে গোৱা উল্লাসেৰে গোৱা দৃঢ়তাৰে মহান এই সকলো প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা একমাত্ৰ জীৱিত ঈশ্বৰ প্ৰভু যীশুৰ নামত খুজিলোঁ। আমেন। আমেন। ভাল হ'ব, সোনকালে ভাল হ'ব, আমি আকৌ লগ পাম। আপোনালোকক বহুত বহুত ধন্যবাদ। আহি আমাৰ কাৰণে প্ৰাৰ্থনা কৰিলে, ডক্টৰে চাই দিলে, বহুত ধন্যবাদ জনাইছোঁ। মুনমি, বৰদিনলৈ কিছুদিনহে আছে, কি কৰিম বুলি ভাবিছে? মই ভাবিছোঁ 24 তাৰিখে ৰাতি উপাসনাৰ পাছত কেৰল গাবলৈ যাম। তোমালোকো যাবা নহয়? নিশ্চয় যাম। ডক্টৰ, এইবাৰ কিন্তু আপোনালোকো যাব লাগিব। নিশ্চয় চেষ্টা কৰিম। আচ্ছা, মই এতিয়া আহোঁ। আমিও আহোঁ। আমিও যাম।
কুঁৱলীৰে আবৃত আকাশৰ এটি বিশেষ তৰাই পৃথিৱীলৈ কঢ়িয়াই আনিছিল সুখৰ বাতৰি। যেতিয়া এই পৃথিৱী পাপেৰে পৰিপূৰ্ণ আছিল, যেতিয়া মানুহৰ মাজত প্ৰেমৰ অভাৱ হৈছিল, যেতিয়া পাপ বিদ্বেষ আদি ভাৱে গোটেই পৃথিৱী আগুৰি ধৰিছিল, যেতিয়া মানুহৰ মাজত ভেদাভেদৰ সৃষ্টি হৈছিল, সেই সকলো দেখি ঈশ্বৰে কিদৰে মানৱ জাতিলৈ শান্তি আৰু প্ৰেম ঘূৰাই আনিব পাৰে সেই বিষয়ে চিন্তা কৰি তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক এই পৃথিৱীলৈ মানৱ ৰূপে পঠিয়াইছিল। আৰু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত আছিল, তেতিয়া তেওঁ অনেকক সুস্থ কৰিছিল, আনকি মৃতককো তেওঁ প্ৰাণ দিছিল আৰু মানৱ সেৱা কৰিবলৈ মানুহক উদগনি দিছিল। তেওঁ সদায় মানৱৰ শান্তিৰ কাৰণে আৰু মিলাপ্ৰীতিৰ কাৰণে সদায় তেওঁ উপদেশ দিছিল অনেক দৃষ্টান্তৰে। আনকি তেওঁ মানৱৰ পাপৰ বোজা নিজৰ ওপৰত লৈ তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিছিল, কেৱল মাত্ৰ আমাক শান্তি দিবলৈ আৰু এক অনন্তকলীয়া জীৱন দান কৰিবলৈ। আমি যিসকলে যীশুত বিশ্বাস কৰিছোঁ, আমি জানো এই পৃথিৱীৰ পিছত আমাৰ এক অনন্তকলীয়া জীৱন আছে, যি জীৱনৰ কোনো মৃত্যু নাই। সেই মহান যীশুখ্ৰীষ্টৰ জন্ম কিদৰে হৈছিল আমি এবাৰ পুনৰ সোঁৱৰণ কৰোঁ। আজি বৰদিন আমাৰ পৰিত্ৰাণৰ দিন। আজি বৰদিন আমাৰ পৰিত্ৰাণৰ দিন। সৰগৰ দূতে জনালে শিশু যীশু জন্মিলে।
প্ৰভু ত্ৰাণকৰ্তা জন্মিল অভিষিক্ত প্ৰভু ত্ৰাণকৰ্তা জন্মিল আনন্দৰ শুভ বাৰ্তালৈ তেওঁ আহিল আনন্দৰ শুভ বাৰ্তালৈ তেওঁ আহিল বন্দিয়াৰক মুক্ত কৰিব অন্ধক তেওঁ দৃষ্টি দিব বন্দিয়াৰক মুক্ত কৰিব অন্ধক তেওঁ দৃষ্টি দিব নিপীড়িত সকল হ'ব মুকলি মানৱৰ মাজত হ'ব শান্তি নিপীড়িত সকল হ'ব মুকলি মানৱৰ মাজত হ'ব শান্তি আজি বৰদিন আমাৰ পৰিত্ৰাণৰ দিন আজি বৰদিন আজি